ইয়াৰ আমাৰ স্কুলখন আমি ইয়াতে পঢ়িছোঁ। আমি আজি কেলে স্কুল কৰি আকৌ কিহৰ কাৰণে শাক কাটিবলৈ শাকুৰি এটালিয়ে আজি কিয় আহিছা সেইটো কৈ দিয়া। আমাৰ ইয়াত ৰঙালী বিহু উদযাপন কৰিব যে তাৰ বাবে মিটিং আলোচনা হ'ব। এয়া অকল আমি কেইজনী আৰু কোনো নাহে নেকি? আমাৰ বাইদেউ কেইজনী শাক কাটিছে। এফালে চাই দিয়া অলপ। মই আহিছোঁ গুৱাহাটীৰ পৰা। এয়া এজনী আমাৰ বাইদেউ। শিকিবা এফালে চাই দিয়া। আমাৰ বাইদেউজনী লাষ্ট কৰিছে দেই। এয়া এজনী ধেৰ তুলিলো আমি লগাই দিয়া মিটিং আৰম্ভ চিন্তা